নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰাসকলৰ বাবে আহিছে নতুন আপডেট। আপোনালোকে নিজৰ মোবাইলতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ সহায়ত প্ৰথম কিস্তিৰ ধন কেতিয়া সোমাব আৰু লগতে সকলোবোৰ চেক কৰিব পাৰিব। আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নতুনসকলে ক'ত কেনেকৈ পাব সম্পূৰ্ণ এই ভিডিঅ'টোত জনাই দিম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ সহায়ত আপোনালোকে কি চাব পাৰিব, মই এজন ব্যক্তিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ ষ্টেটাছটো আপোনালোকক দেখাব বিচাৰিছোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ফাৰ্ষ্ট আপোনালোকে নিজৰ সম্পূৰ্ণ এড্ৰেছ দেখা পাব। প্ৰথম আপোনালোকে ফাদাৰ বা হাজবেণ্ডৰ নাম দেখা পাব। নেক্সট আপোনালোকৰ মেম্বাৰ ID নাম্বাৰ দেখা পাব। লগতে কোন চনত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল সেই চনটো আপোনালোকে দেখা পাব। আপোনালোকে দেখা পাইছে এইজন ব্যক্তিৰ 25 চনতে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল। নেক্সট আপোনালোকে জব কাৰ্ড নাম্বাৰটো দেখা পাব। আৰু নেক্সট পেজত আপোনালোকে নিজৰ বেংকৰ সম্পূৰ্ণ ডিটেইলছ দেখা পাব। ফাৰ্ষ্ট আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ আৰু বেংকৰ নামটো দিয়া আছে। আৰু এই ব্যক্তিজনৰ একাউণ্ট ষ্টেটাছটো পেণ্ডিং এট PFMS দেখাই আছে। অৰ্থাৎ এই ব্যক্তিজনৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক নাই, তাৰ কাৰণে একাউণ্ট ষ্টেটাছৰ ঠাইত পেণ্ডিং এট PFMS দেখাই আছে। আপোনালোকেও অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ সহায়ত চৰকাৰী ঘৰৰ এই ষ্টেটাছটো সোনকালে চেক কৰি লওক। কাৰণ এনেদৰে যদি পেণ্ডিং এট PFMS দেখাই থাকে তেন্তে আপোনালোকে প্ৰথম কিস্তিৰ ধন ৰিলিজ কৰাৰ পাছতো আপোনালোকৰ একাউণ্টত লাভ নকৰিব। যিহেতু আজিকালি প্ৰত্যেক আঁচনিৰ ধনেই DBTৰ সহায়ত ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত দিয়া হয়। আৰু বৰ্তমানলৈকে যিসকল ব্যক্তিৰ অলৰেডি ঘৰ চেংচন হৈ গৈছে তেওঁলোকে এনেদৰে চেংচন নাম্বাৰ লগতে চেংচন ডেটটো আপোনালোকে দেখা পাব। আৰু কিমান টকা চেংচন হৈছে সেইটো ইয়াত দিয়া আছে। যিহেতু এতিয়া বৰ্তমান যিসকল ঘৰৰ চেংচন হৈ গৈছে তেওঁলোক প্ৰত্যেকৰে 1,30,000কৈ টকা চেংচন হৈছে। আৰু প্ৰথম কিস্তিৰ ধন মুকলি কৰাৰ লগে লগে আপোনালোকে এই পেজত আহি সম্পূৰ্ণ ডিটেইলছ চেক কৰিব পাৰিব। আৰু এই ব্যক্তিজনে একাউণ্ট ষ্টেটাছটো পেণ্ডিং এট PFMS দেখাই থকাৰ কাৰণেই হয়তো তেওঁ প্ৰথম কিস্তিৰ ধন লাভ কৰিবৰ কাৰণে নিজৰ বেংকত গৈ বেংক একাউণ্টখন লিংক কৰি আহিব। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে চেংচন হৈ থকা ঘৰসমূহৰ টকা ৰিলিজ কৰি দিয়া হ'ব, তাৰ আগতে আপোনালোকে এইসমূহ কাম কৰি ল'ব লাগিব। আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাবৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাব, তাত এই পেজখনৰ লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। পেজখনত অহাৰ পাছত আপোনালোকে 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে নিজৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত সকলোবোৰ চিলেক্ট কৰিব। সকলোবোৰ চিলেক্ট কৰাৰ পাছত তলত এটা কেপচা দেখা পাব। ইয়াত প্লাছ মাইনাছ যিকোনো থাকিব পাৰে। আপোনালোকে শুদ্ধকৈ ইয়াৰ এনচাৰটো বহুৱাই দিব আৰু ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত যিমানখিনি গাঁও আছে সকলোবিলাক গাঁৱৰে আবেদন কৰাসকলৰ লিষ্ট আহি পৰিব। আপোনালোকে নিজৰ গাঁওখন বিচাৰি ল'ব আৰু আপোনালোকে ইয়াত নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে নোট কৰি থৈ দিব। আৰু নেক্সট আপোনালোকে নিজৰ নামটো চেক কৰি ল'ব পাৰিব। আপোনালোকে নিজৰ নামটো পোৱাৰ পাছত এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰি ল'ব। কপি কৰাৰ পাছত আপোনালোকে ওপৰত চাব ষ্টেক হোল্ডাৰ বুলি অপশ্যন এটা পাব। সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰথম অপশ্যনটো PMAYG বেনিফিচিয়াৰী এই অপশ্যনটোত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি দিব আৰু ৰাইট চাইডে কেপচা এটা দিয়া আছে। এই কেপচাটো শুদ্ধকৈ ফিল আপ কৰিব আৰু ছাবমিট বটনত ক্লিক কৰিব। আৰু ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ নিজৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চেক কৰি ল'ব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।